নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেল অল টিপছ আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, মোৰ এই আহিব লগা ভিডিঅ'বোৰ পাবৰ বাবে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই আপলোড কৰা ভিডিঅ'বোৰ আপোনাৰ মোবাইলত ন'টিফিকেশ্যনৰ যোগেদি পাই গৈ থাকে। বন্ধু বান্ধৱীসকল, আজি মই কথা পাতিম লক্ষ্মী পূজাত ৰাতিপুৱাই এই ঠাইত জ্বলাই ৰাখক প্ৰদীপ, হ'ব চমৎকাৰ। বন্ধুসকল, শৰৎ পূৰ্ণিমা অৰ্থাৎ লক্ষ্মী পূজাৰ পুৱা ভাগত ঘৰৰ এই ঠাইত জ্বলাওক এগছি প্ৰদীপ। জীৱনত নাথাকে অৰ্থৰ প্ৰভাৱ, লগতে পূৰ্ণ হ'ব মনৰ কামনা। সেয়েহে ইয়াৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেন্তে আহক প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। বন্ধুসকল, লক্ষ্মী মাক ধনৰ দেৱী মনা হয়। তেওঁৰ যশ পদ আৰু প্ৰতিষ্ঠা প্ৰদান কৰে। ধনৰ দেৱী লক্ষ্মী মাক প্ৰসন্ন নকৰাকৈ কোনো সুখ সম্ভৱ নহয়। মনা হয় এই শৰৎ পূৰ্ণিমাত লক্ষ্মী মায়ে গোটেই পৃথিৱী ভ্ৰমণ কৰে। তেওঁৰ ভক্তসকলক দুহাতেৰে আশীৰ্বাদ প্ৰদান কৰে। যদিহে এই দিনটোত মা লক্ষ্মী বিধিপূৰ্বক আৰাধনা কৰা হয় তেন্তে মালামাল হোৱাত বৰদান লাভ হয়। এই বিশেষ দিনটিত দান অৱশ্যেই লাভ হয় আৰু মাৰ মন্দিৰত গৈ অৰুণা আৰু সাজ সজ্জা নিবেদন কৰা মংগল। দুখীয়া লোকক অন্ন আৰু ভোজন কৰোৱাৰ মংগল। যদি পাৰে এই দিনটিত কৰিব বস্ত্ৰ দান, লগতে এই দিনটিত ধাৰ্মিক কিতাপ দান কৰা মংগল। যদিহে এনে কৰে তেন্তে মা লক্ষ্মী আপোনাৰ ওপৰত প্ৰসন্ন হ'ব। ধন আৰু বৈভৱৰ আশীৰ্বাদ দি আপোনাৰ ঘৰত নিবাস কৰিব। ইয়াৰ লগতে এই শৰৎ পূৰ্ণিমাত আপুনি এগছি প্ৰদীপৰ দ্বাৰা মনে বিচৰা কামনা পূৰ্ণ কৰিব পাৰিব। কিন্তু সেই প্ৰদীপ আপুনি ক'ত আৰু কেনেকৈ জ্বলাব জানো আহক। বন্ধুসকল, এই শৰৎ পূৰ্ণিমা অৰ্থাৎ লক্ষ্মী পূজাৰ দিনটিত মা লক্ষ্মী কমল ফুলৰ বহি থকা ফটো পূজা অৰ্চনা কৰিব আৰু সেই ফটোখন আপুনি ঈশান কোণত ৰাখিব। যদি পাৰে গৰুৰ ঘিৰে এগছি প্ৰদীপ জ্বলাব আৰু সেই প্ৰদীপ গছিত ৰঙা সূতাৰে এজন শলিতা বনাই সেই প্ৰদীপ গছিত ৰাখিব। তাৰ পাছত সেই প্ৰদীপ গছিত জ্বলাব। এই কাম আপুনি শৰৎ পূৰ্ণিমাৰ পুৱা ভাগত কৰিব আৰু এই কথা মনত ৰাখিব, সেই প্ৰদীপ গছি যাতে অখণ্ড হয়, অৰ্থাৎ সেই প্ৰদীপ গছি যাতে পাছৰ দিনলৈকে জ্বলে। 24 ঘণ্টালৈকে সেই প্ৰদীপ গছি নুমাব নিদিব। সেই প্ৰদীপ গছিৰে মা লক্ষ্মী বিধি বিধানেৰে পূজা অৰ্চনা কৰিব আৰু সেই প্ৰদীপ গছিত 2টা লং ৰাখিব। ইয়াৰ লগতে ভগৱান বিষ্ণু আৰু কুবেৰ দেৱক পূজা কৰিব। বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানকে কৈ মোৰ চেনেলৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।